নমস্কাৰ পুনৰবাৰ এটি নতুন এপিসোড লৈ মই অখিম গগৈ আপোনালোকৰ সৈতে আপোনালোকে মোৰ এপিসোডবোৰ চাই আছে আৰু সকলোৱে গম পাইছে মনৰ বতৰা লৈ অখিম গগৈৰ সৈতে আৰু মই মনৰ বতৰাবিলাক লৈ আহিছো আমাৰ নৱপ্ৰজন্মৰো হ'ব কিছুমান ইণ্টাৰভিউ যিখিনি মেকআপ আৰ্টিষ্টৰ বিষয়ে সকলোৱে নাজানে কিন্তু বহুতে মোক কমেণ্টছ কৰিছে বহুতে ফোন যোগে মোক কৈছে যে অখিম দা এইকেইজন মেকআপ আৰ্টিষ্টৰ বিষয়ে আমি একো গম পোৱা নাছিলোঁ কিন্তু আপুনি ইমান ধুনীয়াকৈ তেখেতৰ মনৰ বতৰাখিনি লৈ আহিছে যাৰ দ্বাৰা আমি উপকৃত হৈছোঁ আমি মেকআপো শিকিবলৈ সমৰ্থ হৈছোঁ গতিকে আজি যিগৰাকী মই মেকআপ আৰ্টিষ্টৰ বিষয়ে আপোনালোকৰ আগত চিনাকি কৰাই দিম যিগৰাকী মেকআপ আৰ্টিষ্টক চিনাকি কৰাই দিম মই কৈছিলোঁ যোৱাবাৰ এপিছ'ডটোত যে তেখেত অকণমানি পোৱালিটোৰ নিচিনা এটা চৰাই পোৱালি নিচিনা আৰু তেখেতক মই ঘনচিৰিকা বুলি মাতোঁ আৰু বিভিন্ন অভিনেতা অভিনেত্ৰী তেখেতক বিভিন্ন নামকৰণ দি থৈ দিছে কাৰণ তেখেতে শ্বুটিঙত ইফালে জঁপিয়াই ইফালে জঁপিয়াই ইফালে যায় যেন চৰাই এজনী যেনেকৈ য'তে ত'তে মানে চৰি ফুৰে জঁপিয়াই ফুৰে সেনেকুৱাকৈ তেখেতেও জঁপিয়াই ফুৰে আৰু সেই মেকআপ আৰ্টিষ্টজনৰ বিষয়ে মই অকণমান কৈ দিব বিচাৰিছোঁ ইয়াৰ মাজতে কাৰণ তেখেতে অকল মেকআপেই নহয় তেখেতে খুব ভাল অভিনয় কৰে আৰু তেখেতৰ প্ৰথম পদাৰ্পণ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত এজ এ অভিনেতা হিচাপে আৰু তেখেতে প্ৰথম অভিনয় আৰম্ভ কৰিছিলে ভাগ্যদেৱী থিয়েটাৰত শৈশৱতে ধেমালিতে গতিকে সেই নাটকৰ দ্বাৰা তেখেতে অভিনয় আৰম্ভ কৰিছিল আৰু আজি অভিনয় আৰম্ভ কৰি তেখেতে এগৰাকী অসমত এজন সফল মেকআপ আৰ্টিষ্ট আৰু তেখেতক হয়তো আপোনালোকে সকলোৱে চিনি পায় গতিকে তেখেতৰ বিষয়ে মই গোটেইখিনি কৈ নাযাওঁ তেখেতৰ সৈতে আমি কথা পাতিম গতিকে আপোনালোকে মোৰ এপিছ'ডটো চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ আপোনালোকে শুনি যাওক মোৰ কথাখিনি কাৰণ মই চবতকৈ বেয়া পোৱা কামটো হৈছে মই এই পাহাৰ বগাই বেয়া পাওঁ আৰু এই চিৰি বগাই খুব বেয়া পাওঁ কাৰণ কি হৈছে মানে এই লকডাউনৰ সময়ত মই ঘৰৰ ভিতৰত থাকি মোৰ মানে খোজ কঢ়া এনাৰ্জিটো মোৰ নাই তথাপি উপায় নাই যিহেতু লকডাউনো হৈ আছে মই আহিবই লাগিব ইণ্টাৰভিউ ল'বলৈ শেষত মই সেই মেকআপ আৰ্টিষ্টজনৰ ঘৰত আহি উপস্থিত হৈছোঁহি তেনেহ'লে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ মোৰ লগত আহিবলৈ মই তেখেতৰ ঘৰৰ ভিতৰত সোমাম এতিয়া বঢ়িয়া খুব ধুনীয়া এইবিলাক ঘণ্টা চণ্টা কিবা কিবি আছে দেই মই আহিছোঁ বাৰু এতিয়া মই অনুৰোধ জনাইছোঁ তেখেতৰ নামটো আপোনালোকে দেখাই পাব তেখেতে আন কোনো নহয় জান শইকীয়া এছেৰেঙা ৰদালি উদ্যোগত হোৱা এৱাৰ্ড ফাংচনত তেখেতে বেষ্ট মেকআপ আৰ্টিষ্ট হিচাপে বেষ্ট মেকআপ শিল্পী বঁটা পাইছে ইউথ আইডিয়েল এৱাৰ্ড 2021তো তেখেতে এৱাৰ্ড পাইছে এনেকুৱা বিভিন্ন ধৰণৰ শিতানত তেখেতে এৱাৰ্ড পাই আহিছে আৰু এৱাৰ্ডৰ বিষয়ে মই কৈ নাযাওঁ আপোনালোকেই কৈ যাব মই অকণমান অনুৰোধ জনালোঁ এছেৰেঙা দেখুৱাবৰ কাৰণে এছেৰেঙা ৰদালি এৱাৰ্ড 2018 আৰু এইফালে আছে ইউথ আইডিয়েল এৱাৰ্ড 2021ত বেষ্ট মেকআপ আৰ্টিষ্ট হিচাপে সন্মান পোৱা সেনেকুৱাকৈ তেখেতে কেইবাখনো চিনেমা কেইবাখনো ভিডিঅ'ত তেখেতে নিজৰ পাৰদৰ্শিতা দেখুৱাই গৈছে আৰু কেনেকৈ তেখেতে কি এৱাৰ্ড পাইছে আমি সকলোবোৰ দেখুৱাম এতিয়া আপোনালোকে এটা বস্তু দেখুৱাইছোঁ তেখেতে ভাজি লৰাই আছে কাৰণ জানেই আজি আমি খাম এটাতো ৰেচিপি বনাব গতিকে তেখেতক অকণমান দেখুৱাব অনুৰোধ জনালোঁ এয়া চাওক তেখেতে বনাই আছে একদম পিটিকি মিটিকি একদম অকণমানি পোৱালিটোৰ নিচিনা পিটিকি মিটিকি এই আমাৰ জান শইকীয়া মই কৈছিলোঁ ন অকণমানি চৰাই পোৱালিটোৰ নিচিনা গতিকে জান মই আহিলোঁ দেই জান এই জান লাজ কৰিছে এইজন মোৰ খুব বেছি মৰমৰ মেকআপ আৰ্টিষ্ট মোৰ বেছি মৰমৰ মানে খুব ভাল পাওঁ পোৱালি মোৱালিটো গতিকে আমাৰ জান তোমাৰ নামটো এবাৰ কৈ দিয়া ভাজি নজ্বলাই জ্বলিলেও খাম তুমি ধুনীয়া বনাব বুলি এনেই কৈ দিম আৰু এবাৰ ৰিপিট বনাই দিমতো তেন্তে তোমাৰ নামটো কোৱা জান নমস্কাৰ ভালকৈ দিয়া নমস্কাৰটো নমস্কাৰ মই জান শইকীয়া ক'ব গ'লে প্ৰথমত যদি ক'ব যাওঁ এজন মই চাইল্ড এক্টৰ তাৰপিছত এতিয়া ক'ব গ'লে মই এজন মেকআপ আৰ্টিষ্টেই হয় কিন্তু এতিয়াও শিকি আছোঁ মই বহুত কাম শিকিব আমি তেখেতৰ অভিনয় জগতৰ বিষয়ে কেনেকৈ সোমাইছিল গোটেইখিনি আমি কথা পাতি যাম গতিকে তুমি কিবা অকণমান আনিজি পাই আছা নেকি কিবা অকণমান এনেকৈ ভাজিখিনি নজ্বলে মানে সেইটো টেনশ্যন হৈ আছে যে ভাজিখিনি বেয়া হ'ব তেনেহ'লে ঠিক কৰা এটা কাম কৰা তুমি ভাজিখিনি লৰাই থাকা লগতে তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰত কোন কোন আছে গোটেইখিনি কৈ দিয়া যোৱা আমাৰ কেমেৰা পাৰ্চন যাব তুমি যোৱা গৈ পেলাই ভাজি লৰাই থাকা আৰু তোমাৰ বিষয়ে কৈ যোৱা ঝুঁকি পোৱা নাই তাৰমানে সেইকাৰণে উঠি লৈছে তলৰ পৰা মোৰ
সদায় এটা প্ৰব্লেম হয় মোৰ মানে যিটো মানে এতিয়া মই য'ত ৰুমত আছোঁ তাৰ মোৰ মানে কিটচেনৰ শ্লেবখন বহুত ওখ হয় গতিকে মই চাপৰ হয় মই কমফৰ্টেবল নহয় মানে মোৰ গেছৰ টেবুল আৰু মই হ'ব দিয়া তুমি চাপৰ গম পালোঁ তুমি চাপৰ মানুহ চৰাই মানুহ চিটিকি পখিলা এজনী চ' জানে ভাজিখিনি জ্বলি যোৱা নাই নজা ভাজিখিনি জ্বলি নাই যোৱা কিন্তু তুমি আৰু অকণমান দেৰি মোৰ লগত কথা পতা হ'লে ভাজিখিনি জ্বলি গ'লহেঁতেন তেনেহ'লে তুমি ভাজিখিনিও লৰাই থাকা তোমাৰ ঘৰ ক'ত তোমাৰ পিতৃ মাতৃ নাম সবিশেষ আমাৰ ঘৰত কোন কোন আছে গোটেইখিনি জনাই দিয়ক তাৰ আগতে মই গেছটো অকণমান ষ্ট্ৰিম কৰি দিওঁ যিহেতু মানে কথাখিনি মানে মোৰ ঘৰৰ পৰিচয়টো দিওঁতে অকণমান টাইম লাগিব গতিকে ভাজিখিনিও তেতিয়াহ'লে ধুনীয়াকৈ হ'ব মোৰ ঘৰ হ'ল গোলাঘাটৰ নুমলীগড় ৰিফাইনেৰীৰ কাষতে দৈগ্ৰুম মৰঙি তাত মোৰ ঘৰত মোৰ মা মোৰ মানে মৰমৰ মা মৰমৰ দেউতা আৰু মোৰ দাদা মোৰ ভাইটি তোমাৰ পিতৃ মাতৃৰ নামটো মোৰ দেউতাৰ নাম হৈছে অৰুণ শইকীয়া আৰু মাৰ নামটো হৈছে গংগা শইকীয়া মানে গংগা নদী মানে য'ত মানে শব্দটো ক'বলৈ মোৰ অলপ কিবা লাগে মানে কেতিয়াবা ফুটে কেতিয়াবা নুফুটে আৰু মোৰ জিভাখন এনেও চুটি তাৰ অকল জিভাখনে চুটি নহয় তাৰ মানুহটো বহুত চুটি দেখিছে নহয় এতিয়া মোতকৈ হাইটটো বাৰু বেছি আছে ময়ো বেছি ওখ মানুহ নহয় বাৰু তথাপি হাইটটো লৈ লৈছে বেচাটো সেইকাৰণে মই কৈছোঁ একদম চৰাই নিচিনা গতিকে এই ভাজিখিনি আমাৰ অলৰেডি হ'বলৈ হৈছে আমি বাকীখিনি কথা পাতিম কিন্তু কিটচেনত নহয় অকণ ওলাই যাম কাৰণ মই গৰমটো সহ্য কৰিব নোৱাৰোঁ বহুত গৰম আপোনালোকে মোৰ ব্লগটো চাই যাব জানৰ বিষয়ে গোটেইখিনি গম পাই যাব তেনেহ'লে আপোনালোকে চাই আছে মনৰ বতৰা লৈ অসীম গগৈৰ সৈতে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ লগত অসমৰ এজন জনপ্ৰিয় মেকআপ আৰ্টিষ্ট জান শইকীয়া আমাৰ লগত আছে গতিকে আমি জানৰ বিষয়ে অলপ গম পাইছোঁ কিন্তু তাৰ মুখেৰে আমি গোটেইখিনি কথা গম পাম তেনেহ'লে জান মোৰ প্ৰশ্নটো হৈছে যে তোমাক মেকআপ আৰ্টিষ্ট হিচাপে সকলোৱে জানে এজন খুব ভাল মেকআপ আৰ্টিষ্ট তুমি আমাৰ লগত বহুত কাম কৰিছা অকল মোৰ লগতে নহয় অসমৰ বিভিন্ন পৰিচালকৰ লগত ভাল কাম কৰিছা চ' তুমি মই জনামতে তুমি অভিনয় দি এই ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰিছা তো তোমাৰ অভিনয় জগতত কেনেকৈ সোমালা কি কথা এইখিনি অকণমান যদি আমাৰ ৰাইজক জনাই দিয়া মানে কি হয় মই মেকআপৰ শব্দটো তেতিয়া গমেই পোৱা নাছিলোঁ যেতিয়া মই মানে 2002 মই এজ এ মেট্ৰিক দিছোঁ মানে 2002 মেট্ৰিক দিছা তেতিয়া এনেকুৱা হয় মানে ক'ব গ'লে এতিয়া বহুত দীঘলীয়া হ'ব মানে মানুহৰ লাইফটো মানে বহুত দীঘলীয়া হয়তো কিছুমান ষ্ট্ৰাগল সময়খিনি বহুত দীঘলীয়া হয় ত' গতিকে যেতিয়া মই আহিছিলোঁ তেতিয়া আমাৰ মানে অঞ্চল মানে আমাৰ যিটো মই এজ এ গোলাঘাটৰ পৰা বিলং কৰোঁ কৈছিলা তুমি হয় তো তেতিয়া মানে কি হয় এতিয়াহে আমাৰ ল'ৰা ছোৱালীক আমি ডান্স এক্টিং বা এভৰিথিং স্পৰ্টছৰ গোটেইখিনিতে আমি দিওঁ তেতিয়া মানে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মানে একো কোনোবাই যদি ডান্স কৰে তেতিয়া মানে মানুহে নেগলেক্ট কৰিছিলে মানে কি ডান্স কৰে মানে কি কৰিম এনেকুৱা চ' তেতিয়া মানে মই সৰুৰ পৰাই ডান্স এক্টিং তেতিয়া আছিলে আপোনাৰ সাহিত্য সভা এতিয়া সাহিত্য সভা বুলিলে বহুত ডাঙৰ হয় মানে বছৰেকত বহুত ডাঙৰ হয় তেতিয়া মানে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ঘৰে ঘৰে এসপ্তাহমান ঘৰে ঘৰে সাহিত্য সভা হৈছিলে তো মানে তেনেকৈ ইণ্টাৰেষ্টেড মই তেতিয়াৰ পৰাই হ'লোঁ তেতিয়াই মই মানে গান গাওঁ কিবা এভৰিথিং মানে গান গাওঁ বুলি জানে মানে ধুনীয়া গানো গায় আমি গান শুনিম জানো গান নাগাওঁ নহয় তুমি এইমাত্ৰ নিজে কৈছা নহয় তুমি যিকণ শিকিছিলা তুমি ক'ব লাগিব এইটো নহয় মানে কি মানে স্কুলত মানে এতিয়া গাই দিবা অকণমান বাথৰুম ছিংগাৰ হিচাপে গাই দিবা পিছত তেনেকুৱা এটা হয় মানে যেতিয়া মানে হেৰি কৰিছিলোঁ তেতিয়া কি হ'ল মই মেট্ৰিক দিলোঁ মেট্ৰিক দিয়াৰ পিছত ৰিজাল্ট দিয়া নাছিলে তেতিয়া ভাগ্যদেৱী থিয়েটাৰ আৰু মোৰ খুৰা এজন অৰুণ বৰা ভ্ৰাম্যমানৰ মানে বহুত দক্ষতা মানে বহুত পাৱাৰফুল এজন এক্টৰ হয় চ' য'ত মানে মোৰ ৰিলেটিভ খুৰা হয় তো তেখেতে মানে তেতিয়া মানে কেনেকুৱা হয় তেতিয়া ভাগ্যদেৱী থিয়েটাৰত মানে এখন নাটক লৈছিলে শৈশৱতে ধেমালিতে ভূপেন হাজৰিকাৰ নাটক মানে চবেই চাগে অৱগত ভূপেন হাজৰিকা ছাৰৰ শৈশৱতে ধেমালিতে উমলি থকা তোমাৰ সৈতে মনত আছে সেই গানটোৰ আধাৰত এখন নাটক লিখিছিলে মোৰ শ্ৰদ্ধাৰ প্ৰয়াত সেৱাপদ বৰুৱা ছাৰে তেতিয়া এনেকুৱা হৈছিলে যে সৰু মানে চাইল্ড এক্টিং কৰিবৰ কাৰণে কোনো মানে ল'ৰা নাছিলে তুমিতো তেতিয়া চাইল্ড আছিলা জানো মানে বয়সটো তেতিয়া তোমাৰ মানে কি মই তেতিয়া মেট্ৰিক দিছোঁ আৰু মেট্ৰিক এতিয়াও দেখিবলৈ অকণমান সৰু ল'ৰা নিচিনাই কিন্তু তাৰ বয়সটো আমি কৈ নিদিওঁ বাৰু ডাঙৰ হৈছোঁ আৰু
চ' তেনেকুৱা খুৰাই মোক পেহীক ক'লে যে এনেকুৱা কথা তাৰ পৰা এনেকৈ কৰিবি নেকি তো এনেকুৱা আকৌ মানে কি মেট্ৰিক দিছোঁৱে আকৌ বাকী পঢ়াখিনিতো আছে কিন্তু পঢ়া বুলি ক'লে এনেকুৱা নহয় মানে কি হয় পঢ়াও মই কমপ্লিট মোৰ নহ'লে হায়াৰ ছেকেণ্ডেৰী মই কমপ্লিট নকৰিলোঁ মই যে কৈছোঁ থিয়েটাৰ থাকিলোঁ কাৰণ এক্সাম দিবৰ কাৰণে মোৰ প্ৰব্লেম হৈ গ'ল হায়াৰ ছেকেণ্ডেৰী মোৰ কমপ্লিট নহ'লে তো এতিয়া লাজ লাগে মানে সেইটো শব্দ ক'ব গ'লে একো নাই যিহেতু তেতিয়া তাৰপিছত তুমি কি মানে শৈশৱতে ধেমালিতে পিছত তুমি কি নাটকত শৈশৱতে ধেমালিতে নাটকখন কৰিলোঁ তেতিয়া মোৰ লগত আছিলে মৃদুল ভূঞা তো তেতিয়া মানে কি হয় সকলোৱে চিনি পায় মৃদুল ভূঞা সকলোৱে চিনি পায় মৃদুল দাৰ লগত মই প্ৰথম অভিনয় কৰিছোঁ এতিয়াও মৃদুল দাক মই শ্ৰদ্ধা কৰোঁ এতিয়া মৃদুল দাই মোক তেতিয়া যিমান ভাল পাইছিল এতিয়াও ভাল পায় মৃদুল ভূঞা মৃদুল দাই মই এতিয়া ঘৰলৈ মানে বৈ এতিয়াও ঘৰলৈ মানে কিন্তু যোৱা হোৱা নাই এতিয়ালৈকে ফোনত আমাৰ কথা হৈ থাকে বৌৰ লগত বহুত কথা হৈ থাকে তেতিয়া তাৰপিছত সেই নাটকখন কৰিলোঁ মই ছাকচেছ হ'লোঁ তাৰপিছত সেই নাটকখনৰ পিছত আৰু এখন বহুত জটিল নাটক আছিলে মোৰ কাৰণে তেতিয়াৰ দিনত মানে মিলনমালা অ'কে তো সকলোৱে চাইছে চাগে যিখিনি থিয়েটাৰ অনুৰাগী এতিয়া মানে ভাগ্যদেৱী থিয়েটাৰত যেতিয়া এতিয়া ভাগ্যদেৱী প্ৰযোজক সুবোধ মজুমদাৰ মানে দাদা তো তাৰ আগতে তেখেতৰ দেউতাক আছিলে শৰৎ মজুমদাৰ মানে ককা বুলিয়ে ক'ব পাৰোঁ আৰু মই এতিয়া তো তেখেতে যেতিয়া মানে মিলনমালা কৰিছিলে তেতিয়া মই গম পোৱাত বহুত পুৰণা এক্টৰ মই লগ পোৱা নাই মানে জীৱেশ্বৰ ডেকা এনেকুৱা মই শুনিছোঁহে তো তেনেকৈ কৰিছিলে তাৰপিছত আকৌ সেই নাটকখন আকৌ লৈছিলে মিলনমালা তেতিয়া আঙ্গুৰলতা এতিয়া আঙ্গুৰ মানে মই আঙ্গুৰ বুলিয়ে ক'ব পাৰোঁ কিন্তু এতিয়া আঙ্গুৰ বুলি ক'ব নোৱাৰোঁ তেখেতক যিহেতু তেওঁ আজি আমাৰ এক্স বিধায়িকা হয় তো গতিকে আকাশদ্বীপ তাৰমানে তুমি শৈশৱতে ধেমালিৰ পিছত তুমি মিলনমালা কৰিলা তাৰপিছত মই প্ৰস্তুতিবাৰ লগত এক্টিং কৰিছিলোঁ প্ৰস্তুতি পৰাশৰ চবইটো চিনি পায় আমাৰ অসমৰ মানে বলিষ্ঠ অভিনেত্ৰী মানে নহয় এগৰাকী বাঘ লায়ন মানে সিংহ চ' প্ৰস্তুতিবাৰ লগত এখন মঞ্চতে মই অভিনয় কৰিছিলোঁ তাৰপিছত যতীন দাক প্ৰস্তুতিবাৰ লগত কৰা নাটকখনৰ প্ৰস্তুতিবাৰ লগত আই থিংক গিৰিব গাৰাব কইনা আহিছে আৰু যতীন দাৰ লগত কৰা নাটকখন হৈছে কি মানে চিনেমাখনটো বেলেগ হয় নাটকখন হৈছে কি চুৰেণ চোৰৰ পুতেক সেইখনটো চবেই চাইছে তো এনেকুৱা তেতিয়া যিসকল মানে আপোনালোকে থিয়েটাৰ অনুৰাগী আজি মোৰ ইউটিউব চেনেলটো চাই আছে মোৰ ব্লগটো চাই আছে হয়তো আপোনালোকে গম পাই আছে যে কোনকেইখন থিয়েটাৰৰ কথা কৈছে আৰু সেইকেইখন থিয়েটাৰ যদি চাইছে নিশ্চয় জানলৈ মনত পৰিছে মইতো লোৱাৰ আছাম আপাৰ আছাম মই চবকে ভাল পাওঁ কাৰণ গোটেইটো মই মানে মোৰ ষ্ট্ৰাগলতে মই গোটেইখিনি ঘূৰিছোঁ গতিকে মোৰ অসমৰ মানে আপাৰ ল'ৰা বুলি কথা মই চব মানুহকে মই ভাল পাওঁ প্ৰত্যেকটো মানুহকে ভাল পাওঁ আপাৰ আছাম মানুহ মোৰ বহুত ভাল হয় কাৰণ মই মৰম কৰোঁ আৰু ল'ৰা আছাম মানুহকো বহুত মৰম কৰোঁ যিহেতু এতিয়াও মানে গম পায় মানে এই নাটককেইখন এতিয়াও যদি মই ক'ৰবাত যাওঁ মই আমুক কৰিছোঁ এতিয়াও চিনি পায় আজি মই মেকআপ আৰ্টিষ্ট কিন্তু যোৱাকালিলৈকে মই এজ এ চাইল্ড এক্টৰ আছিলোঁ তো ভ্ৰাম্যমান থিয়েটাৰত মই যিখিনি অভিনয় কৰিছিলোঁ মানুহে আজিলৈকে মনত ৰাখিছে তেনেহ'লে সেই অভিনয় দিশটো হয়তো আপোনালোকে মনত ৰাখিছে কাৰণ জানে মই কৈছোঁ যে অভিনয় ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিলে গোটেইখিনি গম পালে গতিকে এইখিনিতে আমি সৰুকৈ এটা বিৰতি ল'ম বিৰতিৰ পিছত আকৌ পুনৰবাৰ জানৰ লগত আমি আৰু কিছুমান কথা পাতি আহিম থেংক ইউ বিৰতিৰ পিছত আপোনালোকে চাই আছে মনৰ বতৰালৈ অসীম গগৈৰ সৈতে আৰু আমি বৰ্তমান বহি লৈছোঁ খুব ধুনীয়া জেগা এডোখৰত আৰু এইডোখৰ জেগাত আমি কেতিয়াবা আহিলে বহোঁ সুখ দুখৰ কিছুমান কথা পাতোঁ কাৰণ ইয়াত বহি মোৰ এইকাৰণে ভাল লাগে কাৰণ মই দেখুৱাইছোঁ যে প্ৰতিটো এপিছ'ডত যে আমাৰ মেকআপ আৰ্টিষ্টখিনিয়ে বিশেষকৈ ফুল বহুত ভাল পায় কাৰণ ময়ো ফুল বহুত ভাল পাওঁ দেখিছে কি ধুনীয়াকৈ সি মানি প্লেণ্টবিলাক ৰুই থৈ দিছে ধুনীয়াকৈ সজাই পৰা ৰাখিছে ফুলবিলাক মই ফুলবিলাকো দেখুৱাম গতিকে জান তুমি ক'লা যে প্ৰস্তুতিবাৰ লগত তুমি অভিনয় কৰিছা তুমি আঙুৰলতাৰ লগত অভিনয় কৰিছা সেনেকৈ তুমি প্ৰত্যেকগৰাকী অসমৰ হয়তো যিমানখিনি চেলিব্ৰিটিছ আছে গোটেইখিনি এক্টৰ এক্ট্ৰেছৰ লগত তুমি কাম কৰিছা চবকে তুমি তোমাৰ হাতৰ পৰশত তুমি তেওঁলোকক আৰু ধুনীয়া কৰি তুলিছা তেওঁলোকতো ধুনীয়া হয় আৰু ধুনীয়া কৰিছা চ' তোমাৰ এনেকুৱা কিছুমান ৰসাল মুহূৰ্ত আছে নেকি যিখিনি তুমি আমাৰ যিখিনি ছাবস্ক্ৰাইব আছে যিখিনি চাই আছে তেওঁলোকক জনাব বিচাৰা
আছে তেনেকুৱা বহুতে আছে ক'ব গ'লে বহুতো দীঘলীয়া মৰম মহাভাৰত লাগে আছে। নহয় তাক বুজু বাবুটো কুকুলো সেইকাৰণে ভাল লাগে তাক মোৰ মই এইখিনিতে বহুত কথা আছে ক'ব গ'লে বহুত লম্বা হৈ যাব গতিকে শ্বৰ্টকে কৈ দিয়া অলপ গীতগাৰ কইনা আহা সেইটো সময়তে কওঁ প্ৰস্তুতিবাই মোক বহুত মানে শিকাইছে তুমি এনেকুৱা নহয় থিয়েটাৰ নহয় তুমি এনে ভিডিঅ' শ্বুটিঙত বা চিনেমা শ্বুটিঙৰো কথা ক'ব পাৰা তুমি ভিডিঅ' শ্বুটিঙত মানে কেনেকুৱা হয় প্ৰস্তুতিবাৰ কথা কওঁ বাৰ লগত মই একেলগে মঞ্চত অভিনয় কৰা তাৰপিছত আমি কেমেৰাত এজ এ বা এক্ট্ৰেছ আৰু মই মেকআপ আৰ্টিষ্ট ত' বা থাকিলে মই বহুত ভয় খাওঁ সেনেকুৱা বা মানে বহুত কনচিয়াছ হয় সেইটো হয় বাৰু মেকআপত তো গতিকে মোৰ এনেকুৱা এটা লাগে যে মইতো একেলগে কাম কৰাৰ পিছত যদি লাইনটো বেলেগ হৈ যায় ন তেনেকুৱা এটা হৈ যায় তো গতিকে এবাৰ এনেকুৱা এটা হ'ল মানে এটা শব্দতে কৈ দিওঁ এবাৰ মই এইখিনিতে এটা কথা কৈ দিওঁ ইয়াক অকণমান বন্ধ কৰি দিছোঁ মুখখন প্ৰস্তুতি বাৰ বিৰাট প্লাছ পইণ্ট এটা কি আছে যে প্ৰস্তুতি বাৰ লগত কাম কৰিলে আপুনি যদি এনাৰ্জেটিক নহয়ও নহয় আপুনি এনাৰ্জেটিক হ'বলৈ বাধ্য হৈছে কিন্তু হয়নে মই কাম কৰিছোঁ কিন্তু এটা কাম মই প্ৰস্তুতি বাৰ লগত নকৰিলোঁ ভয়তে নকৰিলে তেনেহ'লে কৈ দিয়া প্ৰস্তুতি বাৰ যদি চাই আছে ক'ব দেই বা প্লিজ মানে বায়ে বেয়া নাপায় মই জানো বায়ে বেয়া নাপায় আৰু বা ধুনীয়া গান এটা মই শ্বুটিং কৰিছিলোঁ আমাৰ চন্দ্ৰপুৰত মা প্ৰস্তুতিবা থিয়েটাৰৰ গান হৈছিলে মই মেকআপ কৰিছিলোঁ তাৰপিছত এটা ভয়তে মানে কাম নকৰিলে যে মইতো কেনেকুৱা কৰিম প্ৰস্তুতিবাটো এনেকুৱা হয় আৰু প্ৰস্তুতিবা মেকআপৰ নলেজ বহুত আছে দেই আৰু প্ৰস্তুতিবাই আমাক শিকাব পাৰে এতিয়া ডেফিনেটলি বা লাভ ইউ একো বেয়া নাপাব মানে মোক বহুত ভাল পাওঁ বহুত মানে এপ্ৰিচিয়েট কৰোঁ মই বাক আৰু বাপা বহুত শিকিব এনেকুৱা কিবা ৰসাল মুহূৰ্ত আছে নেকি যিটো তুমি হাঁহি পাগল হৈ গৈছা আছে বহুত আছে মানে তোমাৰ চুলি তুলি উৰি গৈছে মানে এনেকুৱা এটা ৰসাল মুহূৰ্ত চুলি অৱশ্যে কম আছে উৰা নাযায় তেনেকুৱা ৰসাল একো নাই বেলেগ অভিনেত্ৰীৰ লগত কিবা আছে নেকি এনেকুৱা ৰসাল মুহূৰ্ত অভিনেত্ৰী হওক অভিনেতা হওক কোৰিঅ'গ্ৰাফাৰ হওক ডাইৰেক্টৰ হওক চিনেমাটোগ্ৰাফাৰ হওক যাৰ লগতে হওক কিবা এনেকুৱা ৰসাল মুহূৰ্ত যিটো জমনি খুব আছে বাৰু চবৰ লগতে বহুত আছে ক'ব গ'লে বহুত দীঘলীয়া হয় কিন্তু ছুটিকে কওঁ এটা সময়ত কি লাগে মোক ব্লাড লাগে আমাৰ মোক মানে কি হয় আমি এতিয়া যেতিয়া কাম এটা কৰিব যাওঁ আগতে কৰে যে বোলে এইটো এক্সিডেণ্ট হৈছে ব্লাড লাগে কিবা লাগে এভৰিথিং আমাক কৈ দিয়ে ত' সেই হিচাপে আমি মানে ৰেডি হৈ যাওঁ ৰিণ্টু চৌধুৰী এতিয়া আমাৰ কোৰিঅ'গ্ৰাফাৰ সি মানে এনেকুৱা হ'ল সি মোক একো নাই কোৱা মানে সেইদিনাখন আমি কটন কলেজৰ ওচৰত শ্বুটিং কৰি আছোঁ তাৰ পৰা মানে কি কৰিম সি ক'লে জান ব্লাড লাগে এটা থিয়েটাৰ গানৰে আমি শ্বুটিং কৰি আছিলোঁ হঠাৎ ক'লে মানে মীনাক্ষী নেওগ আৰু সঞ্জীৱ শৰ্মা ব্লাড লাগে মইতো ব্লাডটো এতিয়া মোৰ ঘৰত আছে মই মানে বটলত ৰেডি কৰি ৰাখোঁ বা কিনি আনি থৈ দিওঁ আমাৰ যেতিয়া যি বস্তু লাগে এভৰিথিং বস্তু আছে কিনি আনি ৰিণ্টুৱে যেতিয়া ক'লে জানা ব্লাড লাগে মানে জানা এই ব্লাড লাগে এতিয়া কি কৰিম কি কৰিম মানে মই মানে পাগল হৈছোঁ মই এতিয়া কি কৰোঁ ব্লাড কপা দিওঁ তেতিয়া মোৰ লগত মানে ব্লাড ৰিচেণ্টলি বনাব পৰা কিছুমান টেকনিক আছে কিন্তু সেই টেকনিকো আমি য'ত মানে কৰি আছোঁ সেইটোও নাই লাষ্টত মই এটা টেকনিক উলিয়াই পেলাই ব্লাডটো মই ৰেডি কৰি দিলোঁ কিন্তু এতিয়া মই নকওঁ মানে কেনেকৈ মই ৰেডি কৰি দিলোঁ তাতে মানে কি হয় এখন ফুটপাথ মানে কটন কলেজৰ ওচৰত আছে ন বহুত মানে ঠেলাত যে থাকে সেই মানে ৰেষ্টুৰেণ্টখনৰ মানে এটা বস্তু মানে মই এতিয়াও নকওঁ মানে মোৰ সেইটো চিক্ৰেট হয় টমেটো চচ নহয় সেইটো নহয় টমেটো চচটো নহয় কেতিয়াও সেইটো চিক্ৰেট হয় মই কাকো নকওঁ মানে সেই বস্তুটো অকণমান দুটো পানী মোৰ মেকআপৰ বক্সত কিবা এটা বস্তু আছিলে সেই বস্তুটো মই লগালগ এনেকৈ মিলাইছোঁ তাৰপিছত মই হেৰি কৰি পেলাই এনেকৈ দিছোঁ তো ব্লাড মই গম পাইছোঁ যে মই নিজে মানে টেষ্ট কৰি চাইছোঁ যে ব্লাড হৈছে য'ত মানে সঞ্জীৱ শৰ্মাৰ হাতত এনেকৈ মানে দা এখন লাগি যায় তো ব্লাডটো টপটপকৈ ওলায় মানে টুপটুপকৈ পৰে আৰু চ' সেইটো মই ভাবিছোঁ বাছ মই এইটো মানে ৰিচেণ্টলি ভাবিলোঁ গতিকে মই ছাকচেছ ত' গতিকে মই সেইটো নকওঁ সেইটো মোৰ চিক্ৰেট হয় তেনেহ'লে চিক্ৰেট হয় কিন্তু ইয়াৰ পিছৰ প্ৰশ্নটো এনেকুৱা হ'ব যে যিখিনি আমাৰ উঠি আহিছে যুৱক যুৱতী যিসকলে মেকআপৰ বিষয়ে জানিব খোজে আমি যেতিয়া হাত কাটে বা আমাৰ কেতিয়াবা ব্লাড ওলাব লগা হয় ব্লাডটোনো আমি কেনেকৈ বনাওঁ মানে আমি মানে জানহঁতে কেনেকৈ বনাই সেই বস্তুখিনি আৰ্টিফিচিয়েলটো আমি কিনিবই পাওঁ আছে মই 5 লিটাৰ কিন্তু যদি আমি কেতিয়াবা লকডাউন হয় কেতিয়াবা বজাৰত নাপাওঁ কেনেকৈ আমি ব্লাডটো তৈয়াৰ কৰি পেলাই আমি ব্লাডটো ৰেডি কৰিব পাৰোঁ সেইখিনি বস্তু আমাৰ জানে কৈ যাব আৰু যিখিনি মই কৈছোঁৱে যিখিনিয়ে ইণ্টাৰেষ্ট পিপল আছে যিখিনিয়ে চাব বিচাৰে যে ব্লাডনো কেনেকৈ বনাওঁ কাৰণ তুমি সঁচাচি ব্লাড দেখাব নোৱাৰোঁ গতিকে বেয়া ব্লাড মানে যিখিনি আমি বনোৱা ব্লাড সেইখিনি কেনেকৈ বনায় আপোনালোকে ইয়াৰ পিছৰ ব্লগটো মোৰ চাই যাওক আপোনালোকে দেখা পাই যাব থেংক ইউ